আজি ফাষ্টেগটো বনাই আনিছোঁ গাড়ীখনত লগাই লৈ ভাল হ'ব গ্ৰেট সাকসেস নমস্কাৰ এটা নতুন ব্লগলৈ আকৌ স্বাগতম জনাইছোঁ আপোনালোকক আজি আমি মামা ঘৰলৈ যাম মামীহঁতৰ ঘৰলৈ বহুত দিন হৈ গ'ল যোৱা লাষ্ট ছেটাৰডে যোৱা কথা আছিলে কিন্তু ভাইটিহঁতৰ এক্সাম আছিলে কাৰণে যোৱা নহ'ল ভাইটিহঁতৰ এক্সাম আছিলে কাৰণে যোৱা নহ'ল দুটা আছে মোৰ ভাইটি মামাৰ ল'ৰা মানে ডাঙৰটো ঠিকে অলপ মানে বদমাছিটো কম সৰুটো বহুত বেছি বদমাছ যাৰ কাৰণে আমি গ'লে নপঢ়ে সেইটো কাৰণে আমি যোৱা নাই আমি ফোন কৰি মাতি আছে কিন্তু আমি পলাই আছোঁ তাৰপৰা আজি আমুকত কাম আছে আজি তামুকত কাম আছে কৰি যোৱা নাই আমি এতিয়াও আজি উপায় নাই আজি কাইলৈ তাৰ এক্সাম আছে মোক ফোন কৰি কৈছে মোৰ এক্সাম আছে কিন্তু মোৰ পঢ়ি চব শেষ মই আপোনালোকক দেখাম পিছত সি সুধিলে কি ক'ব সি সেইদিনা ফোন কৰি মোক কৈছে যে নেক্সট সিহঁতৰ ঘৰলৈ গ'লে ব্লগত তাকো উঠাব লাগে বোলে সিও উঠিব হেনো শুই আছিলে নি মামী নহয় মামাৰ লগত কথা পাতি আছিলো মই বোলো মামাক বোলো নিয়াকে ফোন বোলে মোৰ মানে থ'ব হ'লেই আৰু তাৰপিছত বোলে হ'ব মই থওঁ নহ'লে সেউদি কাটি দিছে তাৰপৰা মই থৈছোঁ হেৰি কি বোলে কিবা বজাৰ কৰি নিব লাগিব নেকি হেৰি মাংস লৈ আনিবলৈ কোৱা বাবু দুনিগাঁও আহি পাইছোঁহি অলপমান মাংস লৈ যাওঁ মাটন আমাৰ ৰিজুৱান ভাই তাৰপৰা আজি চিংগা থাকিলে চিংগা খাবা চিঙা খাবলৈ মই গাড়ীৰ পৰা নামি আহিছোঁ মই ভাবিছোঁ এনেই গাড়ীৰ পৰা নমা মানুহ নহয় গাড়ীৰ পৰা কেনেকৈ নামি আহিলে সেইদিনা খাবলৈ আহি ঘূৰি গ'লো যে আজি খাম বুলি আকৌ নামি আহিছোঁ আজি মোমোক বস্তুটো দেখাব লাগিব মোমো গ'লগৈ নহয় ঘৰলৈ আজি খোলা আছে ব'লা প্ৰথমতে খাই লওঁ প্ৰথমতে চিংগা খাই লোৱা নেকি প্ৰথমতে খাই লওঁ ভাইটি নাই তাৰমানে সেইদিনা বন্ধ আছিলে আহি ঘূৰি গৈছোঁ চিঙা খাবলৈ আকৌ আমি চিঙা খাম বুলি আহি আজি লাজ পাইছোঁ ছেকেণ্ড ডে সেইদিনাখন লাজ পাইছোঁ আজি আকৌ লাজ পাইছোঁ চিঙা শেষ এইখনত আছে এইখনতে খাওঁ আহিলোঁ যেতিয়া খাই যাওঁ বেয়া হ'লেও খোৱা ল'লোঁ আমাৰ মাটন কাটি আছে ৰিজৱান ভাই দেখোন তুমি দেখি পেলাই ক'লে নহ'ব ন ইয়াত সেইখন অহা দেখি পেলাই জিৰ' বুলি কৈছে 1 2 কেইটা কোৱা নাই একদম মনে মনে আছে লাষ্টত জিৰ' ই মাত্ৰ কৈছে বোলে মোতকে হেনো তাক বগা দেখিছে তোৰ কাইলৈ কি পৰীক্ষা আছে ইংলিছ লেংগুৱেজ এই টিভিত যে তই হেৰি চাই আছ খেল চাই আছ কেতিয়া এতিয়া মই সুধিম তোক তই কি পঢ়িলি মই চাহটো খাই লওঁ মামীয়ে চাহ বনাই আছে এই মজা চাহ মামীয়ে বনাই দিছে এইটো বিস্কুট মোৰ মনৰ পচন্দ নাছিলে মই এইটো খুলি লৈছোঁ ইয়াত চাহটো মই অকণমান ভালকৈ দেখাই দিছোঁ ডাঙৰ মাৰ কাৰণে তাতে লোভ লাগি যাব 9টালৈ 5 মিনিট আছে এয়া আমাৰ পিঁয়াজ কাটিছে বিলাহী কাটাই নাই আমাৰ সদায় মামা ঘৰলৈ আহিলে দেৰি হয় ভাত খাওঁতে 10:30 11টা মোক চব কৰি দিব লাগিব মই নিজে এইবোৰ কাটি কুটি নলওঁ মই মাষ্টাৰ আছে মানুহ নাই
মাষ্টাৰ চেফৰ খেলি মেলি হৈ গৈছে তেলে গৰম মন আছে হ'লেও ভাল হ'ব খাবলৈ মোৰ ৰেচিপিটো মই কৈ দিওঁ ৰাইজক মোৰ ৰেচিপিটো হ'ল এইটো ইয়াত পিঁয়াজ দিলোঁ ইয়াৰ পিছত আদা নহৰু দি দিম ইয়াৰ পিছত ইয়াত জিৰা ধনিয়া উলিয়াই দিছে ইয়াত দি দিম তাৰপিছত বিলাহী দি দিম তাৰপিছত ভাজি দিম তাৰপিছত হৈ গ'ল মোৰ ৰেচিপি ৰেডি এই ইয়াৰ কাইলৈ পৰীক্ষা পঢ়া শুনা কৰা নাই এইবোৰ চুপতি আহি কগে দা এতিয়া মোৰ ৰেচিপি এয়া মাংসটো দি দিছোঁ মই মাষ্টাৰ চেফ ন মই পূৰাখিনি কৈ যাব লাগিব নহ'লে ৰাইজে আকৌ মাজত খেলি মেলি পাব নহয় সেইটো কাৰণে মামী তোমাৰ নাখনি আজি আমাৰ কি আছে আলু আৰু গ্ৰীণ মটৰ এয়া বুটৰ চাটনি এয়া বুটৰ চাটনি আৰু এয়া মাংস বাঢ়ি লৈ আহিছোঁ আমাৰ মামীয়ে দেখিতো খাবলৈ টেষ্টি যেন লাগিছে মামীয়ে কৈ আছে মোক নেদেখুৱা মোক নেদেখুৱা মাটনটো এনেও ভালে বনায় কোনে ছাৰে হাঁহো ভাল বনাওঁ মাষ্টাৰ আমি ভাত পানী খাই আজি আমি এতিয়া যামগৈ গুড নাইট গুড নাইট যা কাইলৈ এক্সাম ভালকৈ দিবি অল দ্য বেষ্ট Thank you so much for watching this vlog. Bye bye. Good night.